এবাৰ আমি চাম ক্লাছ 6-ৰ অনুশীলনী 1Dৰ 9 নম্বৰ। এটা পাত্ৰত 5 লিটাৰ 250 মিলিলিটাৰ পানী আছে। এটা গিলাচত 250 মিলিলিটাৰকৈ পানী ভৰালে পাত্ৰটোৰ পানীখিনি কিমানটা গিলাচত ভৰাব পৰা যাব? আমাৰ সৰু সৰু অংকবোৰৰ নিচিনাই আগতে আমি কি পাইছিলোঁ, ধৰা এজন ল'ৰাৰ হাতত 10টা মাৰ্বল আছে। যদি 5জন ল'ৰাৰ মাজত সমানে ভগাব লগা হয় তেনেহ'লে এজনৰ ভাগত কেইটাকৈ মাৰ্বল পৰিব, বা এজনক যদি 2টা মাৰ্বল দিব লগা হয় কেইজনক ভগাব পৰা যাব। তেনেধৰণৰ অংকই হয় ইয়াতে। এটা পাত্ৰত কিমান আছে? 5 লিটাৰ 250 মিলিলিটাৰ পানী আছে। পানী কিমান আছে? 5 লিটাৰ 250 মিলিলিটাৰ, অৰ্থাৎ 5.250 লিটাৰ। এটা গিলাচত 250 মিলিলিটাৰকৈ পানী ভৰালে, অৰ্থাৎ এটা গিলাচত কিমান সোমাব? 0.250 মিলিলিটাৰকৈ পানী ভৰালে পাত্ৰটোত কিমানখিনি কিমানটা গিলাচ মানে ভৰাব পৰা যাব পাত্ৰটোৰ পানীখিনিৰে। আমি আৰম্ভ কৰোঁ। একচুৱেলি দশমিকৰ হৰণ হয় এইটো এটা। ন নম্বৰ। দিয়া আছে, কি দিয়া আছে? মুঠ পানীৰ পৰিমাণ, কিমান? মুঠ পানীৰ পৰিমাণ 5 লিটাৰ 250 মিলিলিটাৰ। 5 লিটাৰ 250 মিলিলিটাৰ, অৰ্থাৎ কিমান হ'ব? 5.250 লিটাৰ। ঠিক আছে। এটা গিলাচে কিমান হয়? 250 মিলিলিটাৰকৈ পানী ভৰালে এটা গিলাচে কিমান হয় পানী? 250 মিলিলিটাৰ। এটা গিলাচত 250 মিলিলিটাৰ। পানী ভৰালে মুঠ গিলাচ প্ৰয়োজন হ'ব। কিমানটা গিলাচ প্ৰয়োজন হ'ব? মুঠ গিলাচ প্ৰয়োজন হ'ব আমাৰ 5.250। ইমানক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। কিহেৰে? ইমান মিলিলিটাৰ মানে কিমান হ'ব? ইমান মিলিলিটাৰ মানে হৈ গ'ল 0.250। তোমালোকে কেলকুলেটাৰ মাৰিও চাব পাৰা বা সাধাৰণ আমাৰ হৰণ কৰা মেথডতো হৰণ কৰি চাব পাৰা। ইয়াত আমাৰ হৰণ কৰিলে কিমান হ'ব? 5.250 ডিভাইডেড 250। আমাৰ হৰণৰ ক্ষেত্ৰত কি হয়? দশমিকটো আমি নধৰোঁ, দশমিক নধৰি পেলাই আমি হৰণবিলাক কৰোঁ। কি হ'ব? 250 দি আমাৰ প্ৰথমতে 525 কেইবাৰ যাব? ইয়াতে যাব আমাৰ 25 25
দুগুণ 50 50 50 ইফালে হৈ গ'ল তোমাৰ 250 25 হ'ল শূন্য নামি আহিল এটা হৈ গ'ল 1250 ঠিক আছে কিমান হ'ব আমাৰ 21 টা কেইটা লাগিব 21 টা এবাৰ চাই দিওঁ আমাৰ গোটেই অংকটো দিয়া আছে মুঠ পানীৰ পৰিমাণ কিমান আছে 5 লিটাৰ 250 মিলিলিটাৰ 250 মিলি অৰ্থাৎ 250 5.250 লিটাৰ এটা গিলাছত 250 মিলিলিটাৰ পানী ভৰালে মুঠ গিলাছ প্ৰয়োজন হ'ব কিমান গিলাছ প্ৰয়োজন হ'ব 2.520 ডিভাইডেড 0.250 ইমানেৰে আমাৰ ডিভাইড কৰিব লাগিব কিমান হ'ব 21 টা ইমানটা গিলাছৰ আমাৰ প্ৰয়োজন হ'ব